নমস্কাৰ আপোনালোকক লাৰ্ণিং একাডেমী 0.1 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আসাম পুলিচ ABUB পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কোৱেশ্চনটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ। নেক্সট কোৱেশ্চন, অসমীয়া গদ্য সাহিত্যত জন্মদাতা কোন? উত্তৰটো হৈছে ভট্টদেৱ। নেক্সট কোৱেশ্চন, প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক কোন? উত্তৰটো হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কোৱেশ্চন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদগৰাকী কোন? উত্তৰটো হৈছে পিয়লি ফুকন। নেক্সট কোৱেশ্চন, জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথম সাহিত্যগৰাকী কোন? উত্তৰটো হৈছে ডক্টৰ ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চন, জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথম মহিলা সাহিত্যগৰাকী কোন? উত্তৰটো হৈছে ডক্টৰ মণিনী ৰয় চমন গোস্বামী, যাক ইন্দিৰা গোস্বামী বুলিও জনা যায়। নেক্সট কোৱেশ্চন, পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলা কবিগৰাকী কোন? উত্তৰটো হৈছে নলিনীবালা দেৱী। 1958 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চন, সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া সাহিত্যগৰাকী কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 1952 চনত প্ৰকাশিত বনফুল কবিতা পুথিৰ বাবে 1955 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। নেক্সট কোৱেশ্চন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে ভাৰত ৰত্ন গোপীনাথ বৰদলৈ। নেক্সট কোৱেশ্চন, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। নেক্সট কোৱেশ্চন, সৰ্বপ্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কোৱেশ্চন, প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন? উত্তৰটো হৈছে প্ৰমথেশ বৰুৱা। নেক্সট কোৱেশ্চন, প্ৰথম অসমীয়া কথাছবিখন কি? উত্তৰটো হৈছে জয়মতী। 1935 চনত প্ৰকাশ পাইছিল। নেক্সট কোৱেশ্চন, অসমীয়া ব্যাকৰণ লিখা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হৈছে উইলিয়াম ৰবিনছন। নেক্সট কোৱেশ্চন, শংকৰদেৱ বঁটা বিজয়ী প্ৰথম ব্যক্তিগৰাকী কোন? উত্তৰটো হৈছে কীৰ্তিনাথ হাজৰিকা। 1986 চনত লাভ কৰিছিল। নেক্সট কোৱেশ্চন, অসমৰ জাতীয় সংগীতটি কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কোৱেশ্চন, অসম কেশৰী বুলি কোনগৰাকী সাহিত্যক জনা যায়? উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কোৱেশ্চন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকী কোন আছিল? উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কোৱেশ্চন, কোনজন বিজ্ঞানীয়ে গছ-গছনিৰ প্ৰাণ থকা বুলি প্ৰমাণ কৰিছিল? উত্তৰটো হৈছে ছাৰ জগদীশ চন্দ্ৰ বসু। নেক্সট কোৱেশ্চন, প্ৰথম কোন ভাৰতীয়ই নোবেল বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে
কবিগুরু রবীন্দ্রনাথ ঠাকুর। নেক্সট কোশ্চেন, স্বাধীন ভারতৰ প্ৰথম গভৰ্ণৰ জেনারেল কোন আছিল? লর্ড মাউন্টব্যাটেন। নেক্সট কোশ্চেন, এভারেস্ট শৃঙ্গ বিজয়ী প্রথম ভারতীয় মহিলাগৰাকী কোন? শ্রীমতী বাচেন্দ্রী পাল। নেক্সট কোশ্চেন, অৰ্থনীতিত নোবেল বঁটা পোৱা ভাৰতীয় ব্যক্তিগৰাকী কোন? অমর্ত্য সেন। নেক্সট কোশ্চেন, পদ্মশ্রী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা কবিগৰাকী কোন? উত্তৰটো হৈছে নলিনীবালা দেৱী। নেক্সট কোশ্চেন, ব্ৰহ্মপুত্ৰৰ চতুৰ্থ দলংখন ক'ত নিৰ্মাণ কৰা হৈছে? উত্তৰটো হৈছে ডিব্ৰুগড় জিলাৰ বগীবিলত। নেক্সট কোশ্চেন, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা প্ৰথম দলংখনৰ নাম কি? ইয়াৰ প্ৰথম দলংখন হৈছে শৰাইঘাট দলং, দ্বিতীয়খন হৈছে কলীয়াভোমোৰা দলং, তৃতীয়খন হৈছে নৰনাৰায়ণ সেতু। নেক্সট কোশ্চেন, অসমৰ জাতীয় ফুল কি? উত্তৰটো হৈছে কপৌ। নেক্সট কোশ্চেন, অসমৰ জাতীয় গছ কি? হলং গছ। নেক্সট কোশ্চেন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? উত্তৰটো হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক কৰা নাই তেন্তে ভিডিঅ'টোত লাইক কৰি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটন অল দবাই ৰাখিব। আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাত সকলোতকৈ আগত পਹੁঁচিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব, আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে। জয় আই অসম।